हेलो फ्रेंड्स आज मोर यू नेक्स्ट ब्लग अर्थात 2 नम्बर ब्लग आज मैं ब्लगटूत शिवसागर चहरखনৰ एने दिनर ताने दिनर भिउটো তোমালোকক দেখুৱাম চোৱা डिस्को भोंती ना नाचिबा बेगा लागे ताके कोलू तुमी बेया पालाई सागे এইখনে হৈছে সেইখন দলং যোনখন দিখন নৈৰ ওপৰত আছে সেইখন পুৰণি দলং আৰু তাৰ ওচৰৰে এইখন নতুন দলং বনাইছে কিন্তু সিপিনেদে গাড়ীবোৰ যাতায়াতৰ ব্যৱস্থাটো মানে বন্ধ কৰি থৈছে সেইখন বহুত পুৰণি সেইবাবে যাতায়াতৰ অসুবিধা বাবে সেইখন দলং বন্ধ কৰি থৈছে আৰু এইখন দি মানে ৰাষ্ট্ৰীয় বা গাড়ীবোৰ যাতায়াতৰ সুবিধাটো ব্যৱস্থা কৰি দিছে আৰু এইখন হৈছে শিৱসাগৰ টাউনখন ইয়াৰ ৰাস্তাবোৰত মানে লেতেৰা পৰিৱেশটো দেখা পোৱা যোৱা নাই এতিয়ালৈকে চাও আগলৈ কন্টিনিউ কৰকচোন ব্লগটো টাউনখনৰ ৰাস্তাটোৰ দুয়োপাশে ধুনীয়া ধুনীয়া গছ আছে সেই গছবিলাক কৃষ্ণচূড়া গছ হয় সেই কৃষ্ণচূড়া গছবিলাক বৰ্তমান ফুলিছে আৰু এই ফুলাৰ বাবে টাউনখন আৰু ধুনীয়া লগা হৈছে টাউনখনৰ ট্ৰেফিক জাম সেম আমাৰ এই গুৱাহাটী মহানগৰীৰ দৰে ট্ৰেফিক জাম আৰু এইটো হৈছে শিৱসাগৰৰ বৰপুখুৰী আৰু এইটো বহুত ডাঙৰ মই নেক্সট ব্লগত মন্দিৰৰ পৰা ভিউটো দেখুৱাম তোমালোকক বাছ মই মানে ৰাস্তাৰ কিনাৰে কিনাৰে যাই আছোঁ ক'বলৈ গ'লে শিৱসাগৰৰ ছোৱালীবোৰ বৰ ধুনীয়া দেই একদম সঁচা কথা এইটো ভিডিঅ'টো ভাল লাগিলে লাইক একদম কৰিবা দেই কিন্তু লাইক কমেণ্ট মানে কৰিবে বহুত কষ্ট কৰিছোঁ মানে ক'বলৈ গ'লে এতিয়া কলেজ ক্ষতি কৰি হ'লেও তেনে তোমালোকৰ বাবে ব্লগ বনাব আহিছোঁ শিৱসাগৰত সেইবাবে লাইক কমেণ্ট কৰিবা কিন্তু
আৰু এইখন আছে শিৱসাগৰৰ কাৰাগাৰ। হেল্ল' ফ্ৰেণ্ডছ, ভিডিঅ'টো তোমালোকে চালা ভালদৰে। ভিডিঅ'টোত সিমান মই ঠিক কৰিব পৰা নাই, অৰ্থাৎ মই নতুন যে সেইকাৰণে ব্লগ কেনেকৈ কৰে নাজানো, সেইকাৰণে কিছুমান কথা ভুল হ'ব পাৰে। সেইকাৰণে মই ঘৰত আহি এনে ডাবিং কৰি ভিডিঅ'টো বনাইছোঁ। প্লিজ ভিডিঅ'টো যেন ভাল পালা, লাইক কমেণ্ট একদম কৰিবেই। এণ্ড মই নেক্সট ব্লগত তোমালোকক ৰংঘৰ দেখুৱাব পাৰোঁ, তাৰ বাবে অপেক্ষা কৰি থাকিবা। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যেন ৰংঘৰ কাৰেংঘৰ চাবলৈ ইচ্ছা আছে। আজিলৈ এৰিছোঁ, জয় শ্ৰীৰাম। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।